নমস্কাৰ বন্ধু বান্ধৱীসকল, আহকচোন আজি মই মাটিমাহ গাহৰি মাংসৰ আঞ্জাকণনো কেনেকৈ বনাওঁ তাকেই চাওঁ। ভিডিঅ'টো আপোনালোকে অকণো স্কিপ নকৰাকৈ শেষলৈকে চাব বুলি আশা কৰিলোঁ। তেন্তে আহকচোন ভিডিঅ'টোৰ মাজলৈ। এয়া মই প্ৰথমে মাটিমাহখিনি তিয়াই ল'লোঁ। এতিয়া মই ধুনীয়াকৈ কুকাৰত দি ল'ম, ভালদৰে ধুই লৈ এই কুকাৰত দি লৈছোঁ। ইয়াতে অকণমান পানী দি দিলোঁ। ইয়াতে সোৱাদ অনুযায়ী নিমখ অকণমান দিছোঁ। এতিয়া মই 6-7টামান চিটি মাৰি এনেকৈ অফ কৰি থ'ম। এই চিটি মাৰিলে এইফালে এয়া মাংসখিনি মই চাফা কৰি ধুই মেলি ল'লোঁ। এইফালে পিঁয়াজ, আদা, নহৰু, জলকীয়া কেইটামান কাটি ল'লোঁ। এইফালে কেৰাহীখন পাতি ইয়াতে মিঠাতেল দি দিছোঁ। মিঠাতেলখিনি গৰম হোৱাত এতিয়া পিঁয়াজ দি দিছোঁ। ইয়াতে জলকীয়া কেইটামানো দি দিম। এতিয়া ভালদৰে পিঁয়াজখিনি সিজালৈকে মই লৰাই ল'ম। এতিয়া জিৰা পাউডাৰ দি দিছোঁ, ধনিয়া, মিট মছলা আৰু ৰেড চিলি পাউডাৰ, লগতে হালধি। এইখিনি গোটেইখিনি ভালদৰে এতিয়া মই লৰাই লৈছোঁ। ইয়াতে এতিয়া মাংসখিনি দি দিম। মাংসখিনি মই এতিয়া ভালদৰে গোটেইখিনি মিক্স কৰি এনেকৈ ভাজি থাকিম। যিহেতু গাহৰি মাংস সিজিবলৈ বহুত টাইম লাগে, মাংসখিনি বইল কৰি লোৱা নাই, মই ডাইৰেক্ট এনেকৈ ভাজি দিছোঁ। ইয়াতে সোৱাদ অনুযায়ী নিমখ দি দিছোঁ। যিহেতু মাটিমাহত মই অকণমান দিয়া আছিলে, ইয়াতো সেয়ে কমকৈ দিছোঁ। ইয়াতে আদা নহৰুখিনিও দি দিছোঁ। এতিয়া ভালদৰে গোটেইখিনি মই লৰাই ল'ম। এতিয়া মই এইখিনি ভালদৰে লৰাই তেল ওলোৱালৈ অকণমান ঢাকনখন মাৰি থৈ দিম। এইফালে এইখিনি মোৰ হৈ গ'ল। ইয়াতে মই মাটিমাহখিনি দি দিলোঁ। ইয়াত অকণমান পানী দি দিছোঁ। এইফালে কিমান ধুনীয়াকৈ উতল আহিছে দেখিছেনে? এয়া মোৰ প্ৰায়খিনি হৈয়ে গৈছে। ইয়াতে মই মান ধনিয়া কেইখিলামান ছিঙি দি দিছোঁ। যিহেতু গোন্ধটো অকণমান ভাল আহিব লাগিব, সেয়ে মান ধনিয়া দি দিলোঁ। এফালে মোৰ এয়া হৈয়ে গ'ল। বন্ধু বান্ধৱীসকল, মাটিমাহ গাহৰি মাংসৰ চব্জি কোনে কোনে খাই ভাল পায় বাৰু কমেণ্ট কৰিবচোন।